নমস্কাৰ, মই নন্দিতা। আজি জন্মাষ্টমী, ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন। শ্ৰীকৃষ্ণ ঐতিহাসিক নে কাল্পনিক তাক লৈ বহুদিন ধৰি তৰ্ক বিতৰ্ক চলি আছে। শ্ৰীকৃষ্ণ যে এক ঐতিহাসিক চৰিত্ৰ, তাৰ সমৰ্থনত বিজ্ঞানসন্মত কোনো প্ৰমাণ নাথাকিলেও ভাৰতবৰ্ষৰ জনজীৱনত শ্ৰীকৃষ্ণৰ প্ৰভাৱ ঐতিহাসিক যুগ যুগ ধৰি। ভাৰতৰ সামাজিক সাংস্কৃতিক ৰাজনৈতিক জীৱনত শ্ৰীকৃষ্ণৰ প্ৰভাৱ আৰু প্ৰাসংগিকতা কোনেও নুই কৰিব নোৱাৰে। শ্ৰীকৃষ্ণৰ কাহিনী মূলতঃ বৰ্ণিত হৈছে মহাভাৰত আৰু ভাগৱত পুৰাণত। আমি সকলোৱে জানো শ্ৰীকৃষ্ণৰ জন্ম হৈছিল ব্ৰজভূমিত। কংসবধৰ পিছত কংসৰ পিতৃ উগ্ৰাসনক ৰাজসিংহাসনত বহুৱাই কৃষ্ণই যাদৱসকলৰ বাবে নিজাকৈ স্থাপন কৰি লয় দ্বাৰকা। কৃষ্ণ মানে জন্মৰ পূৰ্বৰে পৰা মৃত্যুলৈকে অলেখ কাহিনী, অলেখ ঘটনা। এই কাহিনী আৰু ঘটনাত শ্ৰীকৃষ্ণৰ যাব লগা হৈছিল বিভিন্ন ঠাইলৈ, কেতিয়াবা কাৰোবাক উদ্ধাৰ কৰিবলৈ, কেতিয়াবা কাৰোবাক বধ কৰিবলৈ আৰু কেতিয়াবা কাৰোবাক মন্ত্ৰণা দিবলৈ। ভাৰতৰ এই প্ৰবাদ প্ৰতিম চৰিত্ৰ শ্ৰীকৃষ্ণৰ অসমলৈ আগমন ঘটিছিল নে? যদি ঘটিছিল, কেতিয়া ঘটিছিল, কেইবাৰ ঘটিছিল আপুনি জানেনে? মহাভাৰত আৰু ভাগৱত পুৰাণ দুয়োখন মহাকাব্যৰ বৰ্ণনা অনুসৰি বান আছিল মহাপ্ৰতাপী ৰজা। হিৰণ্যকশিপুৰ বংশধৰ প্ৰহ্লাদৰ আজুনাতি আছিল বান। বান ৰজাৰ ৰাজধানী আছিল তেজপুৰত। কাহিনী অনুসৰি বান ৰজাৰ আছিল 1000খন হাত। শিৱভক্ত বানেই শিৱই তাণ্ডৱ নৃত্য দিয়াৰ সময়ত 1000খন হাতেৰে বজাইছিল মৃদংগ। এই বান ৰজাৰে জীয়ৰী উষাই সপোনত দেখিলে এজন সপোন কোঁৱৰক, যাক পাবলৈ ব্যাকুল হৈ উঠিল উষা। উষাৰ বান্ধৱী চিত্ৰলেখাই বহু অবিবাহিত ৰাজকোঁৱৰৰ প্ৰতিকৃতি আঁকি দেখুৱালে উষাক। তাৰ মাজতে উষাই চিহ্নিত কৰে সপোন কোঁৱৰক। গম পোৱা গ'ল তেওঁ অনিৰুদ্ধ, শ্ৰীকৃষ্ণৰ নাতি। চিত্ৰলেখাই নিজা অলৌকিক শক্তিৰে হৰণ কৰে অনিৰুদ্ধক। উষা আৰু অনিৰুদ্ধৰ মাজত গন্ধৰ্ব বিবাহ হয়। এই কথা গম পাই বান ৰজাই অগ্নিগড়ত বন্দী কৰি ৰাখে অনিৰুদ্ধক। নাতিক উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণ তেজপুৰলৈ আহিবলগীয়া হ'ল। যুঁজ আৰম্ভ হয় কৃষ্ণ আৰু বান ৰজাৰ মাজত। ভক্ত বানক সহায় কৰিবলৈ আহে শিৱ আৰু আৰম্ভ হয় বিখ্যাত হৰিহৰৰ যুদ্ধ। অৱশেষত শিৱৰ অনুৰোধত শ্ৰীকৃষ্ণই ক্ষমা কৰে বান ৰজাক আৰু নাতি আৰু নাতি বোৱাৰীক লৈ উভতি যায় দ্বাৰকালৈ। দ্বিতীয় কাহিনী নৰকাসুৰৰ। প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল নৰকাসুৰ। ক্ষমতাৰ ৰাগিত মতলীয়া হৈ নৰকাসুৰে কৰি গৈছিল ইটোৰ পিছত সিটো দুষ্কাৰ্য। ধৰিত্ৰীৰ পুত্ৰ নৰকাসুৰ ইমানেই শক্তিশালী হৈ পৰিছিল যে দেৱতাসকলো ভয়ত কম্পমান হৈ আছিল। অৱশেষত ইন্দ্ৰৰ নেতৃত্বত দেৱসমাজ নৰকাসুৰৰ পৰা উদ্ধাৰ বিচাৰি শৰণাপন্ন হয় বিষ্ণুৰ ওচৰত। বিষ্ণুৱে কথা দিলে যেতিয়া শ্ৰীকৃষ্ণৰ নামত অৱতাৰ ল'ব তেতিয়া সমাধান কৰিব নৰকাসুৰৰ সমস্যাৰ। মাতৃ ধৰিত্ৰীৰ আশীৰ্বাদ অনুসৰি বহু যুগ শাসন কৰি গ'ল নৰকাসুৰে। অৱশেষত বিষ্ণুই শ্ৰীকৃষ্ণৰ অৱতাৰ লৈ জন্ম লয়। ইফালে বাঢ়িছিল নৰকাসুৰৰ অটপালি। ৰাজপ্ৰসাদত বন্দী কৰি ৰাখিছিল 16,000 নাৰীক। কাঢ়ি নিছিল স্বয়ং দেৱমাতা অদিতিৰ কাণফুলি। এই কথা কৃষ্ণৰ পত্নী সত্যভামাৰ জৰিয়তে কৃষ্ণক অৱগত কৰে অদিতিয়ে। সত্যভামাৰ অনুৰোধত কৃষ্ণই নৰকাসুৰ বধৰ বাবে আহে প্ৰাগজ্যোতিষপুৰলৈ। তৃতীয় কাহিনীৰ কেন্দ্ৰ অশ্বক্লান্ত মন্দিৰ। অশ্বক্লান্তৰ লগত কৃষ্ণৰ সংযোগৰ আছে দুটা জনশ্ৰুতি। প্ৰথম জনশ্ৰুতি অনুসৰি নৰকাসুৰ বধৰ বাবে কৃষ্ণ আহোঁতে কৃষ্ণৰ ৰথৰ ঘোঁৰাই বিশ্ৰাম লৈছিল অশ্বক্লান্তত। অশ্ব মানে ঘোঁৰা আৰু ক্লান্ত মানে ভাগৰুৱা। দ্বিতীয় জনশ্ৰুতি মতে কুৰুক্ষেত্ৰৰ ৰণত অৰ্জুনৰ ৰথৰ ঘোঁৰাক ষড়যন্ত্ৰৰে এই স্থানতে থমকি ৰ'বলৈ সন্মান কৰোৱা হৈছিল যাতে অৰ্জুন ৰণক্ষেত্ৰত উপস্থিত হ'ব নোৱাৰে আৰু অভিমন্যুক বধ কৰিব পৰা যায়। চতুৰ্থ কাহিনী জড়িত কৃষ্ণৰ পত্নী ৰুক্মিণীৰ লগত। যদিও মহাভাৰত আৰু পুৰাণ অনুসৰি ৰুক্মিণীৰ লগত অসমৰ কোনো সম্পৰ্ক নাই, অসমৰ জনশ্ৰুতি অনুসৰি ৰুক্মিণীৰ পিতৃ ভীষ্মক ৰজাৰ ৰাজ্য আছিল বৰ্তমানৰ শদিয়াত। অৰুণাচলৰ ইডু মিচিমি জনগোষ্ঠীয়েও ৰুক্মিণীক জনগোষ্ঠীৰ কন্যা বুলি দাবী কৰে। জনগোষ্ঠীটোত সম্প্ৰদায়ৰ লোকৰ মাজত ৰুক্মিণী হৰণ নাট আৰু নৃত্য বহুলভাৱে প্ৰচলিত।